আমাৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম যে কেনেকৈ অকল আধাৰ নম্বৰৰ সহায়ত আমি আয়ুষ্মান ডাউনলোড কৰিব পাৰি যদি আমি আগতে আয়ুষ্মান এপ্লাই কৰিছিলোঁ। আমি গুগলত সাৰ্চ কৰিম bis.pmjay.gov. তাৰপিছত আমাৰ সন্মুখত যিটো প্ৰথম অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোত আমি ক্লিক কৰি দিম আৰু ইয়াত চাওক আমাৰ সন্মুখত এখন এণ্টাৰপ্ৰাইজ খোল খাইছে আৰু আমি ইয়াতে ডাউনলোড আয়ুষ্মান কাৰ্ড এইখিনিত ক্লিক কৰিম। তাৰপিছত ইয়াত সিলেক্ট অপশ্যন আধাৰ অপশ্যনটো আমি বাছনি কৰিম। তাৰপিছত স্কিম বাছনি কৰিম। ইয়াৰ পিছত আমি আমাৰ ষ্টেট বাছনি কৰিম। ইয়াৰ পিছত আমি আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। আমি আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত আমি ইয়াত টিক মাৰ্ক লগাই জেনেৰেট OTP ক্লিক কৰি দিম আৰু ইয়াতে OTPটো আমি এণ্টাৰ কৰি ভেৰিফাইড ক্লিক কৰি দিম। এচাক ভেৰিফাই হৈ গ'ল। এতিয়া আমি ডাউনলোডত ক্লিক কৰি দিম। এয়া আমাৰ আয়ুষ্মান কাৰ্ড ডাউনলোড হৈ গ'ল। ধন্যবাদ।